নারে 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 না নারা না নারা না নারে 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 না। ভগবান আনক আশা কৰিলে মৰম হব অপমান। তোমাক ভাল পাওঁ কিমান কেনেকৈনো বুজাম ঐ জান। তুমি জোনৰ দেশলৈ গলেও তোমাৰ পাছে পাছে যাম। তুমি জোনৰ দেশলৈ গলেও তোমাৰ পাছে পাছে যাম। তোমাৰ গাৰ্জেন আহিছে নেকি? গাৰ্জেন ছাৰ আছে কিন্তু নাই অহা। ঘৰত মোৰ দেউতা আছে আৰু মোৰ শ্ৰীমতী আছে। কওকচোন ছাৰ কি হৈছে মোকে ক'ব পাৰিব? তোমাক ক'ব নোৱাৰোঁ, গাৰ্জেনৰ লগত কথা পাতিব লাগিব। ছাৰ মেডিকেলত আহিছোঁ যেতিয়া আপুনিয়ে মোৰ গাৰ্জেন, কওকচোন ছাৰ মোকে ক'ব পাৰিব? ক'বতো পাৰিম কিন্তু অলপ বাধা আছে। বাধা মানে ছাৰ? তেনেহ'লে শুনা, তুমি হস্পিটেললৈ আহোঁতে বহুত পলম কৰি পেলালা। ছাৰ আচলতে হৈছে কি? তোমাৰ ব্লাড কেঞ্চাৰ। ছাৰ এইটো ভাল হোৱা কিবা উপায় মানে তোমাক মই এসপ্তাহৰ মেডিচিন লিখি দি আছোঁ। তুমি এসপ্তাহ মেডিচিন খোৱা, তাৰপিছত আকৌ চেকআপত আহিবা, নহ'লে মেডিচিনটো মই সলাই দিম। মই আহিম ছাৰ, লিখি দিয়ক ছাৰ। এইখিনি তোমাৰ এসপ্তাহৰ মেডিচিন লিখি দিছোঁ, এসপ্তাহ পিছত তুমি আকৌ আহিবা। ঠিক আছে হ'ব। ইমান সামান্য বেমাৰ এটা ছাৰ, এইটো তোমাৰ ৰিপৰ্ট। সোনকালে ঠিক হৈ যাব। আহিছোঁ ছাৰ, অহা সপ্তাহত আকৌ আহিম। ঠিক আছে। তুমি মোৰ জনমে জনমে, তোমাৰ মই জীৱনে মৰণে, কলিজাৰ এটি নাম তোমাৰে, কপালত হ'ব চাম চুমাৰে। তোমাৰ মোৰে কাহিনীৰ সাক্ষী হ'ব ভগৱান। আনক আশা কৰিলে মৰম হ'ব অপমান। তোমাক ভাল পাওঁ কিমান কেনেকৈনো বুজাম ঐ জান। তুমি জোনৰ দেশলৈ গলেও তোমাৰ পাছে পাছে যাম। তুমি জোনৰ দেশলৈ গলেও তোমাৰ পাছে পাছে যাম।
জীয়াই থকালৈ তোমাৰ হৈ থাকিম আমি দুয়ো মিলি সুখৰ পজাটো সাজিম কটাম ৰাতি দিন তাতে উমলিম পোনাই এটি হ'ব আমাৰ মৰমৰে চিন তোমাৰ মনে কাহিনীৰ সাক্ষী হ'ব ভগৱান আনক আশা কৰিলে মৰম হ'ব অপমান তোমাক ভাল পাওঁ কিমান কেনেকৈনো বুজাম জান তুমি জনৰ দেশলৈ গ'লে তোমাৰ পাছে পাছে যাম তুমি জনৰ দেশলৈ গ'লে তোমাৰ পাছে পাছে যোনে ক'ত আছে ক'ব পাৰিবনে জোন এই সেইখনে আছে 5 নম্বৰত উঠা না তোমাৰ বাবে চিঠি এখন দিছিলে প্ৰিয়া তোমাৰ পৰা মই আঁতৰি অহাৰ কোনো ইচ্ছা নাছিল কিন্তু কি কৰিবা পৰিস্থিতিয়ে বাধ্য কৰালে পৰিস্থিতিৰ লগত মই যুঁজিব নোৱাৰিলোঁ মই হাৰি গ'লোঁ তুমি মোক ক্ষমা কৰিবা তোমাক মই বহুত সময় দিব নোৱাৰিলোঁ বহুত আশা আছিল আমাৰ এইটো পুনৰ হ'ব আৰু এদিন ডাঙৰ হ'ব আমি বুঢ়া বুঢ়ী হওঁ কিন্তু নহওঁ বিধাতাই নিদিলে আৰু এটা কথা মই নোহোৱাৰ পিছত তুমি যদি কেতিয়াবা অকলশৰীয়া অনুভৱ কৰা তেনেহ'লে আকাশৰ জোনটোলৈ চাবা মই চাই থাকিম জোনৰ দেশৰ পৰা উঠা না জোন তোমালোকে যাক পাগলী পাগলী হাঁহিছা সেইজনী মোৰ ভাই বোৱাৰী হয় ভাইটি বৰ মৰমৰ আছিল মোৰ ভাইটিৰ পত্নী হয় সিহঁতে এজনে আনজনক বহুত ভাল পাইছিল এদিন মই গম পালোঁ তাৰ ডাঙৰ বেমাৰ হৈছে সি আনকি মোকো কোৱা নাছিলে আৰু এদিন সি ঢুকাই থাকিলে তুমি কইনা মই হম মোক সাক্ষী কৰি দুয়ো দুয়োৰে হৈ ৰম এদিন দুদিন কৰি বুঢ়া বুঢ়ী হম একেলগে মৰি একেলগে জনম ল'ম তোমাৰ মোৰে কাহিনীৰ সাক্ষী হ'ব ভগৱান আনক আশা কৰিলে